সো গাইজ মই জোনাইৰ পৰা ওলাওঁতে বতৰ পূৰা ডাৱৰীয়া হৈ আছিলে, কিন্তু এতিয়া বৰ্তমান মই চিমেণ্ট চাপৰি পাইছোঁ। চিমেণ্ট চাপৰিত চাওক আপুনি ৱেডাৰ কি ধুনীয়া হৈ আছে, ধুনীয়া ৰ'দ। আৰু লখিমপুৰ যাওঁতে যাওঁতে চাগে তাতো পূৰা ৰ'দেই হৈ আছে। তাত মই খবৰ লৈছিলোঁ, পূৰা ৰ'দেই দি আছে। চ' মই সকলো দেখাই গৈ থাকিম, চাই থাকক। ৰাস্তাত মাজত মাজত যি যি নজাৰা দেখি পাওঁ সকলো দেখুৱাব চেষ্টা কৰিম। চ' মই চিনেমেটিক শ্বট এটা দি দিছোঁ। চাওঁতে চাওঁতে মই এতিয়া আহি পালোঁ আপোনাৰ সোৱণশিৰি ব্ৰিজ। তাৰমানে গোগামুখ পাৰ হৈছোঁ, মই লখিমপুৰ পাম আৰু। চ' মই সোৱণশিৰি ব্ৰিজটো দেখাই দিম আপোনালোকক। চাওক কিমান ধুনীয়া। এই বাছ গৈছে, পকি গৈছে, এইটো গাড়ী গৈ আছে, পকি গৈছে পুৰা ব্ৰিজখন। চ' দেখুৱাই আছোঁ। ফাইনেলি পালোঁ মই পদুমণি থান, শ্ৰী শ্ৰী পদুমণি থান। চ' গাইছ মই পূজাটো কৰি ল'লোঁ, আপোনালোকৰ মন্দিৰটো দেখালোঁ। চ' এতিয়া যাওঁ আকৌ ওলাই, গধূলিও হৈ আহিছে, নহ'লে মেইন জেগাত গৈ নাপাম লখিমপুৰ। চ' গাইছ আহি পাওঁতে পাওঁতে গধূলি হৈ গ'ল, আপোনালোকে দেখি পাইছে বেকগ্ৰাউণ্ডত। চ' এটা স্পেচিয়েল বস্তু দেখাম, যিটো চ' দেখুৱাই আছোঁ, চাওক। তো এইয়া বস্তুটো, এইটো খুব জনাজাত এটা ফটো হয়। আপোনালোকে গম পাইছে চাগে, চাই মেলি বহুতবাৰ দেখিছে চাগে বহুতৰ ভিডিঅ'ত। মন যায়। চ' জুবিন দা গানৰ ভগৱান, আমাৰ অসমৰ গৌৰৱ। তেখেতৰ কি ধুনীয়া ছবি আৰ্ট কৰি ৰাখিছে ইয়াত। ফাইনেলি আহি পাওঁতে দেৰি হ'ল। তো এয়া চাওক জুবিন গাৰ্গৰ কি ধুনীয়া ইয়াত বাইপাছৰ তলত, অভাৰ ব্ৰিজৰ তলত কি ধুনীয়া জুবিন দাৰ ফটো বনাই ৰাখিছে। আৰু দীপলিনা বাৰ সবাই নাচিলোঁ, ধুনীয়া এটা দৃশ্য।